গাইজ মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি দেখুৱাবলৈ লৈছোঁ স্কুলৰ নৱগত আদৰণি সভা আৰু বঁটা বিতৰণী সভা। নৱগত আদৰণি সভাতে লগ পালোঁ মই আমাৰ এক্স ষ্টুডেণ্টকেইটাক, মৰমৰ ষ্টুডেণ্টকেইটাক, আকিদ জামান, জেৰিফা। এওঁলোকক বহুত দিনৰ মূৰত লগ পাই মোৰ বহুতে ভাল লাগিল। এওঁলোক আমাৰ খুব মৰমৰ বাইদেউ ৰেহানা বাইদেউ, আজি বহুত দিনৰ মূৰত লগ পালোঁ। ভাল লাগিল, মোৰো ভাল লাগিল, আমাৰো ভাল লাগিল, বহুত ভাল লাগিল। ইয়াতে আছে তৰা, শবনম, জেৰিফা, আৰজুমা দেৱান, সেইফালে আছে মুনাহাত। এওঁলোক সঁচাই মোৰ লগত বেছিয়ে ক্ল'জ আছিলে, চ' ভাল লাগিছিলে স্কুলত থাকোঁতে। ইয়াতে মঞ্চত দেখুৱাইছে ষ্টুডেণ্টকেইটাই জয়মতীক কেনেকুৱাকৈ শাস্তি দিয়া হৈছিলে, অলপ মানে মাজত পূজা কৰিছিলে নাম শুনিছে তাৰে মাজত এটা কিয় দিব লাগে
চন্দ্ৰ গোস্বামী, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, সুন্দৰৰ আৰাধনা জীৱনৰ খেল এই মহান তাৰপিছতে আহিছে আমাৰ মৰমৰ বাইদেউসকলে বিহু নৃত্য কৰিব। তাৰপিছত মই মানে যিহেতু মোক বেলেগে ভিডিঅ'বিলাক দিছিলে, চ' মই যেন বাকী ল'ৰা ছোৱালীয়ে যেন বেয়া নাপায়, মই গোটেই ভিডিঅ'বিলাক ইয়াত দিব পৰা নাই, কাৰণ মই মোবাইলত বেলেগে দিছিলে। চ' তেনেকুৱাকৈ মই যিকেইটা পাইছোঁ সেইকেইটাই দি দিম। Milale